ফ্ৰেণ্ডছ নমস্কাৰ আসসালামু আলাইকুম অন্য এটা ব্লগ চলা আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ বেটাই পুৱা পঢ়িব ধৰিছে। পুৱা গোটেই কিতাপবিলাক উলিয়াই লৈছে। পুৱা বোলে সি পঢ়িব বোলে। মই খিৰিকীবোৰ খুলি দিলোঁ, আন্ধাৰ হৈছে ৰুমটো, পৰ্দাবোৰ গুচাই দিলোঁ। এতিয়া আমি দিনটো আৰম্ভ কৰিম। এতিয়া কাম বন কৰিম। গোটেই ৰমজানৰ কাৰণে গোটেইকেইটা ৰুম পাকঘৰ চাকঘৰ চব চাফা কৰিব লৈছোঁ। এইবিলাক কাপোৰ নামাজ পঢ়িব যোৱাৰ কাপোৰবিলাকো ধুই দিছোঁ। কাপোৰবোৰ ধুইছিলোঁ বৰষুণৰ কাৰণে আৰু ধুব লগা হৈছে। বৰষুণ দি আছে নে। এতিয়া মই ৰুমবোৰ চাফা কৰিম, গোটেইকেইটা ৰুম ক্লিন কৰিম। আপোনালোকে প্লিজ ভিডিঅ'বোৰ চাই থাকিব, ডেইলি ভিডিঅ' দি থাকিম। প্লিজ আপোনালোকে চাব ভিডিঅ'বোৰ, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চালে এই ভিডিঅ'বোৰ দিব পাৰিম, নাচালে আৰু কেনেকৈ দিম। কি কৰোঁ কি নকৰোঁ আমি ভিডিঅ'বোৰ দি থাকিম, প্লিজ চাব। এতিয়া ৰুমবোৰ গোটেইকেইটা ৰুম চাফা কৰোঁ, কিটচেন চিটচেন চাফা কৰিম চব। চানক কাজু বাদাম খাবলৈ দিছোঁ, পঢ়ি আছে সি, চাহ হোৱা নাই। ড্ৰাই ফ্ৰুটছ খাব দিছোঁ তাক। খেজুৰটো বোলে নাখায়, মোক দিছে। খেজুৰটো নাখায়, মোক দিছে, ময়ে খাই দিলোঁ। এতিয়া খাই আৰু কাম কৰিম। হাজবেণ্ডৰ কাৰণে ৰুটি বনাব আহিছোঁ। হাজবেণ্ডে গা ধুব গৈছে, দোকান খুলিব যাব। এতিয়া মই ৰুটি বনাই আছোঁ, তেখেতক ৰুটি আৰু চাহ দিম। আমি খাই ল'লোঁ, আমি চাহ আনি খাই ল'লোঁ। আমি ব্ৰেকফাষ্ট কৰিছোঁ, এতিয়া হাজবেণ্ডক দিলোঁ আৰু খাই কিনে দোকানত যাব। তাৰপিছত কাম আৰম্ভ কৰিব পাৰিম, নহ'লে নেগ'লে কামেই হৈ নাহে। ইটো লাগে সিটো লাগে। চাহ দি আহি কেনে মই কাপোৰবিলাক চাফা দিম। এতিয়া আগৰ ৰুমটো, প্ৰথম ৰুমটো যোনটোত আমি ডানলপ চানলপ থাকে, সেইটো ৰুম মই চাফা কৰিব আহিছোঁ। গাড়ীবিলাক ৰ'দত দিব খুজিছোঁ, ৰ'দটো ভালকৈ ওলাই নাই, অলপ ওলাই মেঘ দিয়ে আৰু বৰষুণ চববিলাক কমপ্লিট চাফা কৰিলোঁ। গাড়ীবোৰে ডানলপ পাৰাবিলাক ধুই দিলোঁ। এইবিলাক মুচি চুচি ক্লিন কৰি সদায় ৰেগুলাৰটো চাফা কৰা যায়, কিন্তু ৰমজান বুলি স্পেচিয়েলি আৰু ভালকৈ কৰা যায় আৰু ৰুমটো চাফা কৰিলোঁ। আমি দুখীয়া মানুহ হয় ভাই, দুখীয়া মানুহ কেনেকৈ। প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাব। মই পাৰিলেও ডেইলি ভিডিঅ' দিম, যদি মোক একো আপদ বিপদ নেদে। প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাব, কেনেকুৱা ভিডিঅ' লাগে, কি ভিডিঅ' লাগে প্লিজ ক'ব। এতিয়া মই ব্লগছে দি আছোঁ, মই যি পাই দি থাকিম আৰু আপোনালোকে যি প্লিজ ভাল পায় তাৰ কাৰণে ভিডিঅ'বোৰ দি দিছোঁ। এতিয়া ৰুমটো গোটেইখিনি চাফা হ'ল, চাফ চিকুণ কৰি সাৰি পুচি মই যাম। এতিয়া মই পাকঘৰটো চাফা কৰিম, ফ্ৰিজ চাফা কৰিব কৰি উঠিলোঁ, চব কাম বন হৈ গ'ল। এতিয়া গা ধুম, গা ধুই কেনে ধোৱা কাপোৰবিলাক আনিম, আনি কেনে চাৰে টোপনি মাৰি আছে। কাপোৰ পিন্ধে ফুৰিব যাইছে, বৰষুণ দিব। Ada bulu dici. Ada jangan bulu dici. Ada. Ama sana kapur pindah di suruh bor. Sana bulu bawa bawa. Sa. Anak dikit. Mama puri bawa. Dah. Joko.
হাই ইভিনিং দিনটো কাম বন কৰি ভাত পানী খাই অলপ ৰেষ্ট ল'লোঁ এতিয়া কাপোৰগিলা আনি কিনে এতিয়া জাপিম তাৰপিছত গোটেই ৰুমবিলাক চাফা কৰিলোঁ যিকেইটা ৰুম আছিল কিটচেন চিটচেন চব চাফা কৰি দিলোঁ এতিয়া গধূলি হৈছে এতিয়া বাই নেক্সট ব্লগত আপোনালোকক লগ পাই আছোঁ